নমস্কাৰ আপোনালোকে চাই আছে কপিলিনী লৈ আহিছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ সাপুৰত বিবাহ যাত্ৰী বাহনৰ ভয়ংকৰ দুৰ্ঘটনা AS17K4311 নম্বৰৰ সুইফট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে থিতাতে নিহত হয় দৰাৰ ভনীয়েক নফিছা সুলতানা এবিনে গুৰুতৰভাৱে আহত হয় নবুৱাৰী মঞ্জুৱাৰা বেগম লগতে মছফিক ভূঞা আৰু দৰা মাহমুদ আলী সহ তিনিজন আমি পুনৰবাৰ জনাইছো কপিলিনীৰ সমুদ্ৰদৰ্শকক সাপুৰত বিবাহ যাত্ৰী বাহনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় AS17K4311 নম্বৰৰ সুইফট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে গছত খুন্দা মাৰে থিতাতে নিহত হয় দৰাৰ ভনীয়েক নফিছা সুলতানা এবিনে গুৰুতৰভাৱে আহত হয় নবুৱাৰী মঞ্জুৱাৰা বেগম লগতে মছফিক ভূঞা আৰু দৰা মাহমুদ আলী সহ তিনিজন কপিলিনীৰ দৰ্শকসকলক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো সাপুৰত বিবাহ যাত্ৰী বাহনৰ ভয়ংকৰ দুৰ্ঘটনা গুৰুতৰভাৱে আহত হয় নবুৱাৰী মঞ্জুৱাৰা বেগম লগতে মছফিক ভূঞা আৰু দৰা মাহমুদ আলী সহ তিনিজনকৈ লোক আহত তিনিওকে তততৈয়াকৈ বঙাইগাঁও সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটীৰ পৰা বিবাহ কৰি ধুবুৰী অভিমুখে আহি আছিল অভিশপ্ত বাহনখন চাপৰ বহলপুৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত বাহনখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে ৰাতিপুৱাৰ দুৰ্ঘটনা এতিয়া সমগ্ৰ চাপৰতে শোকৰ ছাপ পেলাইছে আমি পুনৰবাৰ কপিলিনীৰ দৰ্শকসকলক দিব লৈছো এই গুৰুত্বপূৰ্ণ খবৰটো চাপৰত বিবাহ যাত্ৰী বাহনৰ ভয়ংকৰ দুৰ্ঘটনা গুৰুতৰভাৱে আহত হয় নবুৱাৰী মঞ্জুৱাৰা বেগম লগতে মছফিক ভূঞা আৰু দৰা মাহমুদ আলী সহ তিনিজন আহত তিনিওকে তততৈয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমালোকে বিয়া খাই গুৱাহাটীৰ পৰা ধুবুৰীলৈ ৰওনা হৈছো ৰওনা হোৱাৰ পিছত এই স্পট এইখিনি ইয়াতে মানে দৰাৰ ঘৰৰ যিটো মানে গাড়ী এইখিনি এক্সিডেণ্ট তাত গাড়ীখনত আছিল 5 জন একজন ঢুকাইছে নফিছা সুলতানা ওৰফে বন্ধু সিহঁতৰ ঘৰ ধুবুৰীত আর যিজনে মানে দৰা এইজনের ঘরে হালাকুল আর নতুন বুয়ারি আর লগতে তার ভনিয়েক আছে আর যিজন ঢুকাইছে তার স্বামীজনও আছে এই চারিজন ইনজুরি বঙাইগাঁও শুনা পালো বঙাইগাঁৱত লৈ মানে নকই না যিজন নবুৱাৰী আছিল তেখেতক গুৰুতৰভাৱে আহত তেখেতক গুৰুতৰ বুলি মানে বুজিলো গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী যোৱাকালি গৈছিল তাৰমানে বিয়া কৰাবলৈ যোৱাকালি হয় যোৱাকালি গৈছিলো ৰাতি তাত 2টাৰ পৰা ৰওনা হৈছো তাৰমানে বিয়া কৰি ঘৰলৈ যাব উপায় নাই কবই নোৱাৰো মুখত নোলাবই কথাবিলাক ক'ৰ পৰা আহিছিল আমি গুৱাহাটীৰ পৰা আহি আছো বিয়া খাই ঘৰ আমাৰ ধুবুৰীত কি হয় আপোনাৰ মোৰ ছোৱালী এটাই ছোৱালী 3টা ল'ৰা এটা ছোৱালী কেইজন মৰিলে মই নাজানো মই এটাই মোৰ জামাইক লৈ গ'ল নেকি হস্পিটেল আৰু এইফালে আৰু ভাগিনী এজন আছে ভাগিনী নতুন বোৱাৰী এজন আছে কেনেকে হৈছিল এদিন মই নাজানো কোনো আমি আহি স্নান কৰি নামাজ পঢ়িব গৈছো না আমি বিৰাট গাড়ী গৈছো মই সদায় কৈ থাকো যে ড্ৰাইভাৰকে লাহে লাহে যা এইবিলাক গাড়ী আহিব নামানে চাপৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট কপিলিনী আপোনাৰ জীৱনৰ যিকোনো সমস্যাৰ বাবে এবাৰ লগ ধৰক জ্যোতিষী তান্ত্ৰিক মা শশানকালীৰ সাধক জ্যোতিষ ৰত্ন তথা অসম গৌৰৱ বঁটাপ্ৰাপ্ত শংকৰাজান সমন্বয় বঁটাপ্ৰাপ্ত ডক্টৰ BR আম্বেদকাৰ বঁটাপ্ৰাপ্ত অৰুণ বৰাৰ লগত 25-30 বছৰ ধৰি ভুগি থকা শৰীৰৰ যিকোনো বিষ মাত্ৰ 5 মিনিটত নিৰ্মূল পাবলৈ হলে পলম নকৰিব লগতে আঁঠু ফুলি থকা শৰীৰৰ যিকোনো গাঁঠি ফুলি থকা শৰীৰৰ জিনজিননি ৰোগ মিৰ্গী ৰোগ বমি বমি ভাৱ হোৱা শৰীৰ ওজন ভাৱ থকা স্বামী স্ত্ৰীৰ অমিল শত্ৰু দমন বিবাহত বাধা শাহু শহুৰৰ লগত বোৱাৰীৰ কণ্ডল আত্মীয়ৰ লগত গৃহ কণ্ডল বিদ্যাত বাধা ভূত প্ৰেত জিন আদিয়ে ধৰা ব্যৱসায়িক লোকচান বানকটা মাংগলিক দোষ ৰোগত কোনো ঔষধে কাম নকৰাৰ বাবে পলম নকৰি এবাৰ লগ ধৰিব পাৰে জ্যোতিষী অৰুণ বৰাক যোগাযোগৰ ঠিকনা 8812004922
1 নং কাকি 6 নং গাঁও নিজৰাপাৰ এয়াৰটেল টাৱাৰৰ কাষতে থকা ঘৰটো জিলা হোজাই অসম।